Hello friends, welcome to back my new blog. আজি মই আহিছোঁ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া জয়পুৰ। আজি আপোনালোকক ইয়াত দেখাইছোঁ। বলক তললৈ যাওঁ। এখন নদীখনত সুধিব লাগিব, সুধি কিনে আপোনালোকক জনাম বাৰু। আৰু বাকী সেইটো চাইডে চব জংঘল, চাৰিওফালে জংঘল আছে। এতিয়া তললৈ গৈ আছোঁ। চাৰিওফালে পানীয়ে পানী। এখন নাও এখন আছে ইয়াত, এখন নাও নাই, কিন্তু নহ'লে চলোৱা মানুহ নাই, নহ'লে গৈছিলোঁ হ'লে সেইটো পাৰে। চলোৱা মানুহ নাই। দৃশ্যটো ধুনীয়া লাগিছে চাৰিওফালে। এই মাজত এইটো দ্বীপ। লগত মোৰ লগৰ এটাও আহিছে, তাক চিনাকি কৰাই দিছে। আকৌ লাজ কেলৈ গৈছে? ঐ আকৌ লাজ কেলৈ গৈছা? নোলা এই চক। এইটো চাইডে মানুহৰ ঘৰ নাই। এটা আপোনাৰ বাওঁ চাইডে মানুহৰ ঘৰ নাই, এফালে সোঁ চাইডে মানুহৰ ঘৰ আছে। নদীখনৰ নাম কি? ঐ বুঢ়ীদিহিং। ঠিক আছে, আৰু আগলৈ গৈ দেখাম বাৰু। এতিয়া থৈছোঁ ফ্ৰেণ্ডছ। এতিয়া আহিছোঁ, বৰ্তমান আছোঁহি নামফাকে বুদ্ধ মন্দিৰ। গৈছিলোঁ আৰু এটা জেগালৈ, কিন্তু যোৱা নহ'ল। আধা বাটৰ পৰা ঘূৰি আহিলোঁ। এয়া চক দেখাইছোঁ। বহুত পুৰণি মন্দিৰ হয়, বুদ্ধিষ্ট মন্দিৰ। নামৰূপত আহিলে আপোনালোকে ইয়াত আহিব পাৰিব। পৰিৱেশটো বহুত ধুনীয়া, জেগাটো ধুনীয়া। আপোনালোকে আহিলে ভাল পাব। পৰিৱেশটো একদম শান্ত। চাৰিওফালে আপোনালোকৰ এই ফুল লগাই থৈছে, গছ গছনি লগাই থৈছে। আহি কিনে ভাল পাব। তাৰ লগত মোৰ লগত এইটো আহিছে, মোৰ লগৰজন। নামটো নামটো ক'বলৈও লাজ পাইছে সি। কি হ'ব, সেই আগলৈ যাম। দেখাইছোঁ, আপোনালোকে চাই থাকক। এই চাওক, পৰিৱেশটো চাওক কিমান ধুনীয়া। বেছি ডাঙৰ নহয়, সৰু হয়। তথাপি সৰু হ'লেও মানে কিবা এটা শান্তি লাগিছে মানে। আগতো আছে। এয়া আগফালটো এইডোখৰ আছিলে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যিমানখিনি পাৰোঁ দেখালোঁ। নেক্সট ভিডিঅ'লৈ